যিডাল গছত মানে টেঙা বিচাৰি আহিছিলোঁ সেইডাল গছত এটাও টেঙা নাই। আৰু কমে কৈছা টানা মিঠে। গাইছ এয়া আমাৰ প্ৰাঞ্জল মুখেৰে বাজনা বাজা ল'ৰাজন। আৰু কালি পাই বুটৰ ঘুগনি হ'ব ঘুগনি ঘুগনি মেইন পাই দে একো নহয় সিয়া কৰি ল যা আৰু চুৰ কৰিবি দে যদি আনে এই কেজি যাব আপোনালোকে এক মই আপনি লোকগীত জানে না খাবার লোকগীত যা সিদ্ধান্ত ভাই তো হে গাইছ ৱেলকাম টু বিতুবন মিক্স। তো গাইছ আজি কাতি বিহু আৰু কাতি বিহুৰ কাৰণে মই বৰ্তমান পথাৰলৈ আহিছোঁ। মানে পথাৰৰ পৰা ৰবাব টেঙা নিম, আমাৰ ভাষাত হুকমা টেঙা বুলি কোৱা হয়। আজি ৰাতি নামত সকলোৰে ইউজ হয়, এইটো আপোনালোকে নিশ্চয় জানে। তো আপোনালোকক দেখাবলৈ ওলাইছোঁ। মই ক'লৈ আহিছোঁ, বৰ্তমান যাই আছোঁ, পথাৰৰ মাজে মাজে যাই আছোঁ। তো গাইছ এয়া চাওক চবচে দুখৰ কথা, মই যিডাল গছত মানে টেঙা বিচাৰি আহিছিলোঁ সেইডাল গছত এটাও টেঙা নাই। গাইছ এতিয়া আমি নেউলা ভিঠা বজাৰলৈ যাম। সৰ্থেবাৰীৰ ওচৰতে হয়, সৰ্থেবাৰীৰ পৰা 1.5 কিলোমিটাৰ 2 কিলোমিটাৰমান হয় চাগে। নেউলা ভিঠা বজাৰ বহুত ডাঙৰ বজাৰ। মানে গাইছ আমাৰ আহোঁতে অলপ পলম হ'ল, চ' এতিয়া বেছি মানুহ নাই আৰু পাচলিও বেছি নাই চাগে এতিয়া। তো আগলৈকে বলকচোন। আগলৈকে আৰু আছে বজাৰ। আৰু কমে কৈছা কি ক'বা 22 টাকা 30 টাকা কিনলি গাজর কিটা গাজর 30 টাকা 32 গাইছ টানা মিঠে। গাইছ এইখন বজাৰত কম দামতে হাঁহ পোৱা যায়। তো গাইছ এতিয়া সোনকালে ঘৰলৈ যাব লাগে আৰু গধূলি নাম আছে। তো গাইছ এয়া আমাৰ প্ৰাঞ্জল মুখেৰে বাজনা বাজা ল'ৰাজন। কি খবৰ প্ৰাঞ্জল? এইবিলাক কি তই ক'ৰবাত শিকিছিলি না নিজে? গুৰু কোনোবা আছে নেকি? নাই দে চেষ্টা কৰি যা। এতিয়া কি কৰি আছা? দেখুৱাম মা হাই কি কৰি আছে? এ ঠগিচুৰ কৰি আছো। ক'ৰবাত কিমানমান পালাক? বেছি বনাই আৰম্ভ কৰিছো মাত্ৰ। তে ৰাতিলৈকে নাম ধৰবা লাগিব একেলগে। ধৰিম আৰু কালি পাই বুটৰ ঘুগনি হ'ব ঘুগনি মেইন আচল ৰাতি পাই দে একো নহয় সিয়া কৰি ল ভালকে তোৰ নাযা দিক্কু গেছি ক'ৰবাত আৰু আমাৰ ইবাগে গেছি কণ শিশুসকলে ঠগি চুৰ কৰি আছে। জিমন ইবাগে চা ধূপডাল উঠে দি আৰু চাকিখন নামি দি তলত নুমে গেল। মই জ্বলে দিম দে সিয়া কৰি পেলাই বুট খাওঁ। বুট চুৰ কৰি আহিবা কেঁচা নামটো কওঁ। মোৰ নাম শ্ৰী ডিমন্ত শৰ্মা। বুট কিয় চুৰ কৰছা আজি? কি আজি বুট চুৰ কৰা আজি বুট চুৰ কৰা?
দে এয়া ঠগি ইতিমধ্যে চুৰ কৰিছে ইয়াক চাওক ইয়াৰো ঠগি চুৰ কৰিছে আমাৰ কিয় কৰিলে বাবা এইবোৰ দেখিলে সঁচাই সৰুকাললৈ মনত পৰি যায় যা আৰু চুৰ কৰিবি দে এক মহিনা বস্তা 21 তারিখে যাবা না এটা তো কই না রাস্তা কাটি মহিনা পিছা বড় আমি যে ইচ্ছা চলি বলি গোটা হিয়ারে হবো পাল হিয়া লইব মই মিছা কৈছো তুমি জন্ম কৰিছুতে এটা সাবজা খুজতে তো কোনো আছে না নাকি নাই তাই গেলি গেছি তুই তো তুই আছো তুই বেশি দেখো এনে মিছা কৈছো কোন যাবা না ঘুরে ঘুরে মহাবু আছে বহুত আছে কিন্তু ইমান যদি আনে এই কেজি যাব আপোনালোকে এক মহিনা বস্তা এক মহিনা বস্তা কি কৰবা তুমি কি কৰবা কি তই এটা নামত যাব লাগে কেনে হ'ব নাম একদম ফাটা পাতি মই আছো গুদম ইয়াতে পৰা মানুহৰ ঘৰত ষ্টাৰ্ট হ'ল
যাৰ খাবাৰ লকৰি যা এটা একজন দল এটা হ'ল গুৱাহাটী গাড়ী ফ্ৰী এটা হ'লে 500 টকা ঐ ঘণ্টা তো গাইজ আপোনালোকে দেখিলে আমি কাতি বিহুৰ দিনটো কেনেকৈ উদযাপন কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে থেংক ইউ ছ' মাছ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে চোৱা নাই আৰু ভিউজ কমি আছে আপোনালোকে ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিব তো থেংক ইউ ছ' মাছ